আজি বিয়া এখনলৈ বুলি ওলাইছোঁ। আয়ু জন্ম হোৱাৰ পাছৰে পৰা এইখন মোৰ প্ৰথম বিয়া। মানে সি জন্ম হোৱাৰ পাছৰে পৰা মই ক'তো বিয়া চিয়া খাবলৈ যোৱা নাই। আজি প্ৰথম ওলাইছোঁ। বায়েক থাকিলে মোৰ আৰু টেনশ্যন নাই, তায়ে ভায়েকক চম্ভালি থাকে। বিয়া ঘৰখন আকৌ আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়, প্ৰায় 20-25 মিনিটমানতে আমি পাই গ'লোহি। বিয়া আকৌ হৈছে মোৰ লগৰ ছোৱালীৰ ভনীয়েকৰ, আমাৰ ঘৰৰ নিচেই ওচৰতে বুলি ক'লেও বেয়া নহয়। বিয়া ঘৰ আহি পাই ময়ো ভিডিঅ' কেইটামান কৰি ল'লোঁ আপোনালোকক দেখাবলৈ বুলি। আমাৰ পিছে গুৰিয়াই চকুটি খোৱাত লাগিলে, তাই চব খাই বিৰাট ভাল পায়। দুই হিৰো কি ধুনীয়াকৈ বহি আছে চাওকচোন বাৰু। তাৰ যে একোৱে আমনি নাই বিয়া ঘৰত গৈ, ইমান ধুনীয়াকৈ থাকিলে। ঘৰত কেতিয়াবা আমনি কৰে যদিও বিয়া ঘৰলৈ লৈ যোৱাৰ দিনা কিন্তু অকণমানো আমনি নকৰিলে, দেউতাকৰ কোচতে বহি থাকিলে। বিয়ালৈ আকৌ আমাৰ মাহঁতো আহিছে। মোৰ সেইটোহে বেছি ফূৰ্তি লাগি আছিল। আজি বিয়ালৈ গ'লে মাহঁতকো লগ পাম বুলি। ভাইটিয়ে চিধাই আহি ভাগিনীয়েককহে লৈছে ভিনীয়েকৰ কোলাৰ পৰা, বেলেগক কাকো পাত্তাই দিয়া নাই। মা, বা, টিলু, ভাগিন দুটা আৰু ভাইটি আহিছে। দেখিছেনে বাৰু মামীয়েকৰ হাঁহি? তাই সদায় এনেদৰেই হাঁহি থাকে। আমি যেতিয়া বিয়া ঘৰ পাইছিলোঁগৈ তেতিয়া মানুহ বৰ বেছি নাছিল। এতিয়া লাহে লাহে এজন দুজনকৈ ভিৰ মাৰিছে। সেয়েহে বোলো খাই লোৱাৰহে কথা, তাৰপিছতে গ'লোঁ খাবলৈ বুলি। খাই বৈ আজৰি হৈ আকৌ আমি হাতীমূৰীয়া চেতিয়া গগৈ পৰিয়ালে ফটো মৰাত লাগি গ'লোঁ। ভিডিঅ' এটাও কৰি ল'লোঁ। আমাকে ভিডিঅ' কৰা দেখি আকৌ ভাইটি আৰু টিলুও ভিডিঅ' কৰিলে। তাৰপিছত আহি গ'ল ফটো ছেশ্যন। আমি আটাইখনে মিলি ফটো কেইখনমানো মাৰি ল'লোঁ। বিয়াৰ ঘৰত সকলোৰে পৰা বিদায় লৈ মাহঁতকো যাওঁ বুলি কৈ ল'লোঁ। মাহঁতে আকৌ নাতিয়েকৰ মোহ এৰিবই পৰা নাই। ভাইটিয়ে ভিডিঅ' কৰি থকা দেখি মই আকৌ ভিডিঅ' ক্লিপটো বিচাৰিছোঁ, মোকো দিবি ভিডিঅ'ত দিবলৈ লাগিব বুলি। এই তিনিআলিটোৰ পৰা এতিয়া আমি দুইখন গাড়ী বেলেগ বেলেগ ছাইডত যাম। সেয়েহে ইয়াতো আকৌ অকণমান সময় ৰৈ বাই বাই কৰি লৈছোঁ। বিয়া খাবলৈ আহিছে যদিও আকৌ মায়ে ঘৰৰ পৰা আমালৈ কিবা কিবি লৈ আহিছে। মৰিচা শাকৰ গুটি আনিছে, অমিতা, টেঙা, ভাত কেৰেলা, তাৰপিছতে ঘৰত লগা তিয়ঁহ এটাও লৈ আহিছে আৰু খৰিচা আচাৰ লৈ আহিছে। মই বৰ ভাল পাওঁ খৰিচা আচাৰ খাই, সেয়েহে লৈ আহিছে আৰু লগতে ভোট জলকীয়া কেইটামান। ময়ো পিছে আম কেইটামান দি পঠাইছিলোঁ, সেয়া ভিডিঅ' কৰিবলৈ নহ'ল। কঁঠাল গুটিও দি পঠাইছে।